ঘূৰাব লাগিব 1 লাখ ঘূৰাব লাগিব 1 লাখ ঘূৰাব নালাগে আৰু যি 1 লাখ ঘূৰাব লাগিব এইটো 5 বছৰ পিছত ঘূৰাব লাগিব বুজিলে 1 লাখ ঘূৰাব লাগিব 1 লাখ ঘূৰাব নালাগে কোনো মৰ্টগেজ নালাগে একো নালাগে হৈ গ'ল কোনটো স্পিকাৰ এইটো ভাল স্পিকাৰ বুলি কৈছে এইটো ভাল নেকি এতিয়া অৰুণোদয় হৈ গ'ল ৰেচন কাৰ্ডত 5 চাউল পাওঁ উজ্জ্বলা গেছ পাওঁ 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসাৰ কাৰণে ৰেচন কাৰ্ড আমি আয়ুষ্মান ভাৰতৰ কাৰ্ড পাওঁ এতিয়া লগত ৰেচন কাৰ্ড মানে অৰুণোদয় মানে ৰেচন কাৰ্ড হ'ব হৈ গ'ল আমাৰ মনবিলাক ধুৱলি কুঁৱলি আছিল কৰবাত NDFBৰ আন্দোলন কৰবাত আলফাৰ আন্দোলন কৰবাত কাৰ্বি আন্দোলন ডিমাচা আন্দোলন বড়ো আন্দোলন বন্দুক বোমা বিস্ফোৰণ গ্ৰেনেড আমাৰ জনজীৱনৰ লগত এক প্ৰকাৰ এৰাব নোৱাৰা হৈ পৰিছিল কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত 2014 চনৰ পিছত লাহে লাহে অসমলৈ শান্তি উভতি আহিল বড়ো চুক্তি হ'ল কাৰ্বি চুক্তি হ'ল ডিমাচা চুক্তি হ'ল আদিবাসী শান্তি চুক্তি হ'ল আলফাৰ যুৱক যুৱতী ৰাষ্ট্ৰ জীৱনৰ মূল খুঁটিলৈ উভতি আহিল আজি অসমত বঙালী অসমীয়াৰ সংঘাত নাই হিন্দী ভাষী অসমীয়াৰ সংঘাত নাই চাহ শ্ৰমিক আৰু কাৰো মাজত সংঘাত নাই জনজাতীয় অজনজাতীয় লোকৰ সংঘাত নাই